Hello guys, কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যদি মোৰ চেনেলটোত নতুনকৈ কোনোবা আলহী আহিছে বা সাবস্ক্ৰাইব কৰি আহিব, তাকে মই আগুৱাই যাওঁ আৰু শ্বেয়াৰ কৰি দিব, তাকে মই ফেমাছ হৈ যাওঁ। কেলা ফেমাছ হৈ নাযাওঁ দে লেউৰা। তাৰপিছত এইটোৱে ফেমাছ কৰি দিওঁ। তাৰপিছত চবকে মই দিলছে সেয়া এটা কৰিম আৰু যদি মোক ছাবস্ক্ৰাইব বা শ্বেয়াৰ কৰি নিদিয়, যদি ছাবস্ক্ৰাইব শ্বেয়াৰ নকৰ, তহঁতক যে মই একোৱে নকওঁ, গম পালি? হেল্ল', কি খবৰ? অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া মই গছৰ ওপৰত আছো, দেখিছেই নহয় মোৰ আশে পাশে কি আছে, এইবিলাক দেখিয়ে গম পাই গৈছে। মই নিশ্চয় গম পাইছো। তাৰপিছত চাই থাকক দেই, এইভাগে ফল মূল গছত, মানে এই মধুৰি গছত উঠি পিনে কোনে কোনে এনেই মধুৰি খাই পাইছে কওকচোন, কমেণ্ট কৰি জনাব। মই কিন্তু খাই পাইছোঁ। মই অকল কথাবোৰ ৰখি আছোঁ, কাৰণ গছজোপা বেছি ওখ নহয়। কথাবোৰ দেই তলত ৰখাই আছোঁ। এইটো ৰাউণ্ডটো এইফালে নাই। মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, কিন্তু উঠাইছোঁ আৰু। মোবাইলটো কি হয় কমেণ্টত ক'ব, কি মোবাইল লৈ আছে আপুনি বা তুমি, মই কৈ দিম বাৰু। ইমান ভাল মোবাইল লৈ থকা নাই, ইমান ধনী ঘৰ ল'ৰা নহয় যে এইবিলাক মোবাইল চলাই থাকিব লাগিব। তাৰপিছত গছৰ পাতৰ মুঠিটো খাই লওঁ, তাৰপিছত ৰখি দিয়ক অকণমান, 2 ছেকেণ্ডমান ৰখি দিয়ক। এতিয়া চাব নি মই কেনেকৈ বহি আছোঁ, চাই থাকক। এইটো ষ্টাইলত বহি আছোঁ গছত, এইটো ষ্টাইলত বহি আছোঁ, পিছপিনে ৰাউণ্ড দেখাইছোঁ, এইটো ষ্টাইলত বহি আছোঁ। কোনে বহি পাৰিব পাৰে দেখি গছৰ ওপৰত পূৰা মধুৰি খাই খাই? ভালে কৈছোঁ, মানুহে দেখি পায় যে, সেইটো কাৰণে মই মনে মনে খাই আছোঁ। চাই থাকক। মই এক ছেকেণ্ড ৰখি দিয়ক গাইছ, 1 ছেকেণ্ড। আৰু যে মধুৰি গছৰ ওপৰত খোৱাতকৈ মধুৰি যে গছৰ ওপৰত খোৱাটোৱে বহুত টেষ্টি। তলত কিনো ভাল লাগে, চবেই থপিয়া কৰিব, অকণমানো নাপাওঁ খাবলৈ। গছৰ ওপৰতে খাই থকাটো বহুত ভাল। গছৰ ওপৰত আৰু তলত তাৰ পাৰ্থক্য আছে। যদি জানে কমেণ্ট কৰি জনাবচোন। মই কিন্তু জানো, আপোনালোকে জানে নাজানে তাকে মই প্ৰমাণ কৰিছোঁ। মানে জানে নাজানে কমেণ্ট এটা কৰিব, হয় নাই? ময়ো গম পাওঁ, কিমাননো গম পায় মোৰ ছাবস্ক্ৰাইবাৰসকলে। চাই দেখোন মধুৰি খাইছোঁ, পকৰটো এনেকুৱা হৈছে। গছৰ ওপৰতে আছোঁ আৰু। হ'ব দেই, ভিডিঅ' চাই থাকক দেই, বেছি নহয়।